অনাকাংক্ষিতভাৱেই যেতিয়া কাৰোবাক লগ পায় বা লগ পোৱা যায় তেতিয়া আচলতে খুব ভাল লাগে। আৰু এতিয়া শাৰদীয় বতৰ, শৰতৰ আগমনৰ লগে লগে মানুহৰ মনবোৰ উল্লাসমুখৰ হৈ পৰিছে। আৰু এনেকুৱা সময়তে আমি আজি এজন এনেকুৱা ব্যক্তিক লগ পাইছোঁ, আচলতে তেখেত অসমীয়া লোক সংস্কৃতিৰ সাধক গৱেষক, বিহুৰ লগতে অসমীয়া ভাষা সংস্কৃতি, আচলতে তেখেতৰ যিমানে আমি উপমা দিওঁ সিমানেই কম হয়। আমাৰ লগত আছে ডক্টৰ অনিল শইকীয়া। ছাৰ, এতিয়া শৰৎ আহিছে বা শাৰদীয় বতৰ, আপোনাৰ অনুভৱ কি ক'ব? শৰৎ মানেই কহুৱা ফুলে, শৰৎ মানেই আকাশে মায়াবী ৰূপ ধাৰণ কৰে, শৰৎ মানেই মনবোৰ উৎফুল্লিত হয়, শৰৎ মানেই বতৰটো ঠাণ্ডা হয়, আৰু শৰতত নিয়ৰ সৰে, শৰতত শেৱালি ফুলে, আৰু শৰতত নানান পূজা পাতে। আৰু তাতকৈ মহীয়ান যিটো পূজা, সেই দুৰ্গা পূজা। দুৰ্গা পূজাৰ তাৎপৰ্য হ'ল দুৰ্গাক সৃষ্টি কৰিছিলে মহিষাসুৰক বিনাশ কৰিবৰ বাবে, অৰ্থাৎ আসুৰিক শক্তিক বিনাশ কৰিবৰ বাবে দুৰ্গাৰ সৃষ্টি হৈছিলে। আৰু আমি এই পূজাৰ বতৰতেই ভাবোঁ, যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়াই ভগৱানৰ ৰূপ ধাৰণ কৰিছিলে আৰু এই দুৰ্গাৰ ৰূপ ধাৰণ কৰি মহিষাসুৰক মৰ্দন কৰিছিলে। আৰু সেই পূজাৰ তাৎপৰ্য আৰু সেই মহিষাসুৰৰ মৰ্দনক লৈ দুৰ্গা পূজাৰ দুৰ্গা নাশিনী, দুৰ্গা তাৰিণী বুলি অনেক গীত মাত হৈছে। আৰু দুৰ্গাক অনেক মনোবাঞ্ছা পূৰ্ণৰ কাৰণে দুৰ্গাক স্তুতি কৰা হয়। ৰূপং দেহি, যশং দেহি, জ্ঞানং দেহি, বিদ্যাং দেহি, এনেকুৱা মন্ত্ৰ স্তোত্ৰ পাঠ কৰা যায়। আৰু তেওঁ হয়তো মনোবাঞ্ছা পূৰ্ণ কৰে। আৰু এই দুৰ্গা পূজাৰ বতৰত আমি যেতিয়া সৰু সৰু আছিলোঁ, আমাৰ মনত পৰে যে যেতিয়াই পূজাৰ সময় আহে তেতিয়াই ভূপেন হাজৰিকাৰ গানৰ ৰেকৰ্ড ওলায়, খগেন মহন্তৰ গানৰ ৰেকৰ্ড ওলায়, এই শাৰদী ৰাণী তোমাৰ হেনো নাম, এনেকুৱা গানৰ ৰেকৰ্ড ওলাইছিলে। অনেক ধৰণৰ চিত্ৰলেখা সেই সময়ত দুটাই সময় গ্ৰামোফোন ৰেকৰ্ড ওলোৱা। এটা হ'লগৈ বিহুৰ সময়ত ওলায়, খগেন মহন্তৰ ওলায়, দীপালী বৰঠাকুৰৰ ওলায়, ভূপেন হাজৰিকাৰ ওলায়। আৰু পূজাৰ আগতে, এইবাৰ পূজাৰ বতৰত ভূপেন হাজৰিকাৰ মুক্তি লাভ কৰিব আন দুটা গীতে বুলি ওলায়। আমাৰ মনবিলাক তেতিয়া একদম চঞ্চল হৈ পৰে, প্ৰাণ চঞ্চল হৈ পৰে। এইখিনি কথা আমি আজি সুঁৱৰিবলৈ পাই ভাল লাগিছে। আৰু অসমবাসীলৈ আমাৰ আহ্বান যে পূজা, দুৰ্গা পূজা আমাৰ এক আধ্যাত্মিক চিন্তা চৰ্চাৰ এক উৎসৱ হওক। এই পূজাত আমি চাবলৈ আহিছোঁ, ৰং ৰহইচ কৰিছোঁ, আনন্দ কৰিছোঁ। তাৰ লগতে এটা সংকল্প যে যিমান পৃথিৱীত আসুৰিক শক্তি আছে, সেই আসুৰিক শক্তি মহিষাসুৰক যেনেকৈ এই দুৰ্গতি নাশিনী দুৰ্গা দেৱীয়ে বিনাশ কৰিছিলে, তেনেকৈ যেন এই শৰতৰ বতৰত আমাৰ পৃথিৱীৰ পৰা যিমানবোৰ আসুৰিক শক্তি আছে, সেই আসুৰিক শক্তিৰ বিনাশ হওক আৰু আধ্যাত্মিক শক্তিৰে মন ভৰি পৰক আৰু মানৱীয় প্ৰমূল্যৰে, মানৱীয় দৃষ্টিৰে মানুহে মানুহলৈ চাওক। মোৰ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সংগীতলৈ মনত পৰিছে, যে সেই ৰাষ্ট্ৰীয় সংগীতটোত কৈছে যে এই দেশ মানুহৰ দেশ, এই দেশত মানুহৰ স্থান আছে, এই দেশ মানুহৰ বাবে, এই দেশৰ তেনেকুৱা মানুহ আহা যি নিজক মানুহ বুলি ভবা। এইখিনি কথাই মই সকলো ৰাইজলৈ, অসমবাসী ৰাইজলৈ, পৃথিৱীবাসী ৰাইজলৈ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, প্ৰণাম জনাইছোঁ। আৰু আমি আচলতে ছাৰক সুধিছোঁ, পূজা উপলক্ষে আপোনাৰ ব্যক্তিগতভাৱে কিবা প্ৰস্তুতি আছে নেকি? ব্যক্তিগত প্ৰস্তুতি আছে, সেইটো গোপনে থাকক। পূজা উপলক্ষে ঘূৰিছোঁ, আছে এনেকুৱা কথা যে পূজাতে এইবাৰ সংকল্প লৈছোঁ যে এইবছৰ মই এখন কিতাপ উলিয়াম, যে অসমৰ সকলো জনগোষ্ঠীক সামৰি প্ৰত্যেক জনগোষ্ঠীয়ে কেনেকৈ বিহু পালন কৰিছিলে, সেইখিনিৰ ওপৰত মই আজি প্ৰায় 2 বছৰ ধৰি সাধনা কৰি আছোঁ। মোৰ লীলা গগৈ এটা প্ৰবন্ধলৈ মনত পৰিছে যে বিহু কাৰ। এই বিহু কাৰ প্ৰবন্ধটোত লীলা গগৈয়ে লিখিছে যে প্ৰত্যেক জনগোষ্ঠীৰে বিহু আছে। ডিমাছাসকলে বিচুমা বুলি কয়, তিৱাসকলে বিহু বোলে, মিচিংসকলে বিহু বোলে, বিহু। তেনেকৈ সকলোৰে এটা বড়োসকলে বৈশাখী বুলি কয়, সকলোৰে নাম আছে। আৰু এই যে এতিয়া শৰৎকালৰ যেনেকৈ আনন্দ উৎসৱ হয়, তেনেকৈ খেতি চপোৱাৰ পিছত মাঘ ফাগুন মহীয়াও তেতিয়া মনবিলাকতো আৰু উতলা হয়। সেই সময়ত সকলো মানুহে আনন্দ কৰে
আৰু সকলো মানুহে এটা উৎসৱ পাতে এতিয়া আলি আই লৃগাং আছে ফাগুন মাহত প্ৰথম বুধবাৰত তেওঁলোকে গুমৰাগ নাচে ঢোলৰ চাপৰ আছে বুকুম কুবুকুমা তাতে বুৰ বেৰ বুলি ঢোলৰ চাপৰ আছে তেনেকৈ সকলো জনগোষ্ঠীৰে আছে আজি আমি যিটো বহাগ বিহুত হুঁচৰি গাবলৈ যাওঁতে কওঁ ভাল গৃহস্থৰ ভাল পুখুৰীত গৰু কিন্তু সোণোৱাল কছাৰীসকলে এনেকৈ নকয় কয় শুকমণি গৌডাল ধাৰি নিধাৰি পুখুৰীত মাত হ'ব লাগে আৰু একেবাৰে শেষত কয় যে আমাৰ খাবলৈ পিন্ধিবলৈ নাই বুলি অহা নাই বছৰকৰ নিয়ম বুলিহে পালন কৰিছে এইটো বহুত ডাঙৰ কথা আমাৰ পৰম্পৰা তেনেকৈ পালন কৰে সকলো জনগোষ্ঠীৰ কেনেকৈ বিহু পালন কৰে তাৰ ওপৰত প্ৰায় মোৰ সম্পূৰ্ণই হৈছে মই পূজাৰ বতৰতে সংকল্প লৈছোঁ যে এইখিনি আমি অসমবাসীক সাহিত্যৰে সেৱা কৰাৰ এটা সংকল্প লৈছোঁ আৰু আমাৰ নিউজ টাইম 3 দৰ্শকসকলৰ কাৰণে বিশেষভাৱে আপুনি কি ক'ব নিউজ টাইমৰ দৰ্শকসকলক ক'ম যে যিকোনো নিউজ যিকোনো অনুষ্ঠান নহয় আপোনালোকে নাচাব এই ডাঙৰ কথা হ'ল নাচাব বুলি কয় নহয় আপোনালোকে পৰ্যবেক্ষণ কৰক অবজাৰ্ভ কৰক যে এইটো কি আপোনালোকে ভাওনা চাবলৈ গৈছে ভাওনা নাচাব ভাওনাখন পৰ্যবেক্ষণ কৰক গছৰ চৰাইটো নাচাব চৰাইটোক পৰ্যবেক্ষণ কৰক আন্তৰিকতাৰে পৰ্যবেক্ষণ কৰক অনুধাৱন কৰক ভিতৰৰ যিখিনি অনুৰণন আছে ভাবক এবাৰ একান্ত অনুভৱেৰে ভাবক যে এই কথাটোৰ বাৰ্তাটো আমাক দিবলৈ গৈছে আৰু সেই অনুভৱ যেতিয়া আমি কৰিব পাৰিম তেতিয়া আমাক নিজকে উত্তৰণ কৰিব পাৰিম আৰু পূজাৰ বতৰত মোৰ ৰুজভেল্টৰ এটা কথা মনত পৰিছে গ্ৰেট মাইণ্ড ডিছকাছ আইডিয়াছ এভাৰেজ মাইণ্ড ডিছকাছ ইভেণ্ট এণ্ড স্মল মাইণ্ড ডিছকাছ পিপুল আমাৰ অনংগনাথেও কৈছে আমাৰ লগত সন্তোষ দত্ত আছে শিৱসাগৰ জিলাৰ সাহিত্য সভাৰ সম্পাদক আমাৰ অনংগনাথ অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তেখেতসকলেও কৈছে যে গ্ৰেট মাইণ্ড যে আইডিয়াছ যে এই বছৰত মই কি কৰিম আজি কি কৰিম মই কি কৰিম মই কি মোৰ আইডিয়াছ কি আহিছে আৰু এভাৰেজ মাইণ্ড ডিছকাছ ইভেণ্ট হয় এইটোও লাগে পেলেষ্টাইনত আজি যুদ্ধ হৈছে ইজৰাইলৰ লগত যুদ্ধ হৈছে লেবাননৰ এনেকুৱা হৈছে হামছৰ এনেকুৱা হৈছে এইখিনিও পাতিব লাগে এণ্ড স্মল মাইণ্ড ডিছকাছ পিপুল আজি আমুকক লগ পালোঁ আজি আমুকক এচাত দি থৈ সেইটোও দৰকাৰ আছে কিন্তু মই নাই বুলি নকওঁ আমি সাহিত্য সৃষ্টি কৰিবৰ কাৰণে সেইটো আমি পৰ্যবেক্ষণ কৰিব লাগে কিন্তু আপুনি নিজে স্মল মাইণ্ড হ'ব নহয় সেই কথাটো আপুনি চিন্তা কৰিব প্ৰণাম জনাইছোঁ অসমৰ যি প্ৰখ্যাত কৌতুক শিল্পী প্ৰফেচাৰ ৰাৱণ নাথ তেখেতৰ বিষয়ে আপুনি কি ক'ব ৰাৱণ নাথ মই ভাবিছোঁ যে প্ৰফেচাৰ ৰাৱণ নাথ এতিয়া আজি গম পালোঁ যে উদয়নৰ ককাক আছিলে ৰাৱণ নাথৰ ভালেখিনি গ্ৰামোফোন ৰেকৰ্ড মোৰ ওচৰত আছে মোৰ ওচৰত প্ৰায় 14,000 গ্ৰামোফোন ৰেকৰ্ড আছে আৰু সেইখিনি এটা সময়ত আমি শুনি হাঁহি আমাৰ পেটৰ চাল ছিগিছিলে আৰু তেখেতৰ যিখিনি সূক্ষ্ম অনুভূতি হাস্যৰস সৃষ্টি কৰিবৰ বাবে সেই হাস্যৰসবিলাক কিন্তু সূক্ষ্ম হাস্যৰস স্থূল নহয় সেইকাৰণে ৰাৱণ নাথ এটা সময়ত গোটেই অসমত বিখ্যাত হৈছিলে আৰু তেখেতৰ গ্ৰামোফোন ৰেকৰ্ড যেতিয়া ওলাইছিলে তেতিয়া সেই গ্ৰামোফোন ৰেকৰ্ডবিলাক সেই সময়ত একদম অতি লালিপপৰ নিচিনাকৈ বিক্ৰী হৈছিলে সেইকাৰণে আমাৰ ৰাৱণ নাথ অতি শ্ৰদ্ধাৰ আমাৰ সংস্কৃতিৰ এজন পূজাৰী আৰু যিসকলে আমাৰ গ্ৰামোফোন ৰেকৰ্ডৰ ইতিহাস ঐশ্বৰ্যশালী কৰি তুলিছিলে সেই সকলৰ ভিতৰত প্ৰফেচাৰ ৰাৱণ নাথ অন্যতম প্ৰণাম ডক্টৰ অনিল শইকীয়া আচলতে তেখেতৰ পৰা আমি কেইমিনিটমান পালোঁ আমি নিউজ টাইম 3 গতিকে তেখেতক ধন্যবাদ জনালোঁ আচলতে তেখেতৰ লগত কেইমিনিটমান নহয় আমি যদি কেইবাদিনো একেধাৰে বহিও কথা পাতোঁ একেৰাহে তথাপিও হয়তো কথা শেষ নহ'ব কাৰণ আগতে কৈছোঁ তেখেতে অসমীয়া ভাষা লোক সংস্কৃতি বিহু ইত্যাদি বিভিন্ন বিষয়ৰ আচলতে সাধক বা গৱেষক তেখেতৰ জ্ঞানৰ গভীৰতা খুবেই বেছি তথাপিও তেখেতে ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিলে গতিকে আমাৰ নিউজ টাইম 3 ফালৰ পৰা ডক্টৰ অনিল শইকীয়া ছাৰ আৰু লগতে সাহিত্য সভাৰ যিখিনি বিষয়ববীয়া আহিছে তেওঁলোকক আমাৰ ফালৰ পৰা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোক দীৰ্ঘায়ু হওক তেওঁলোকৰ মনৰ আশাবোৰ পূৰণ হওক বহুত বহুত ধন্যবাদ আকৌ লগ পাম নিউজ টাইম 3 দৰ্শকসকললৈ শাৰদীয় অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰণাম আমাৰ ফালৰ পৰা আটাইকেইজন বিষয়ববীয়াক
আমাৰ ফালৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আকৌ লগ পাম, ধন্যবাদ।